31 ডিচেম্বৰৰ সন্ধিয়া মই ওলাই আহিছোঁ মোৰ কেইজনমান বন্ধুৰ সৈতে উজান বজাৰলৈ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 31 ডিচেম্বৰৰ সন্ধিয়া আমি ওলাই গৈ আছোঁ মোৰ বন্ধুসকলৰ সৈতে। সেইসকল হৈছে বন্ধু। আমি পোনপ্ৰথমে যাম ৰেষ্টুৰেণ্টলৈ, ফেট ভেলীলৈ যাই আছোঁ। তাৰপাছত আপোনালোকক দেখুৱাম এই উজান বজাৰৰ 31 ডিচেম্বৰৰ উজান বজাৰত কেনেকুৱা পৰিৱেশ, উজান বজাৰৰ সকলো দেখুৱাম এই ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, কাৰণ মই দেখুৱাবলৈ গৈছোঁ আপোনালোকক উজান বজাৰত মাছ মাংস দোকানবোৰ দেখুৱাম। মাছ মাংস দোকানত আজি কেনেকুৱা ভিৰ চব দেখুৱাই আছে ভিডিঅ'টোত আপোনালোকক। আৰু একবাৰ হৈছে উজান বজাৰৰ দামী 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 নামী নামী দামী একদম, কিন্তু আমি যাম এইখনক ফেট ভেলী। কেইজনৰ এতিয়া তেওঁলোকক চিনাকি কৰি দিম। এয়া হৈছে অলোকেশ, আমাৰ পিংকেষ্টৰ, এতিয়া সীমান্ত, আৰু এইটো আমাৰ পেজৰ সকলোতকৈ সৰু অপু। হাই অপু। আৰু এইটো হৈছে ভূমি, ফোনত ব্যস্ত হৈছে বৰ্তমান। আৰু এই তাত এজন আছে, এই ফোনত ব্যস্ত হৈছে। ভাইটি, দাদা ভাইটি, কি ক'ম তোমাক? কি ক'ম ফুৰিবলৈ আহিছোঁ, খাবলৈ আহিছোঁ নিউ ইয়েৰ হিচাপে। তো আমি আহিছোঁ ফেট ভেলীত, এখন উজান বজাৰত আছে, খাই ভাল লাগিব। আৰু আমি এতিয়া ফেট ভেলীৰ ভিতৰত প্ৰৱেশ কৰিছোঁ, আৰু এইখন হৈছে বিখ্যাত ফেট ভেলী উজান বজাৰৰ। ভাল লাগে এইখনত আহি, আমি মাজে মাজে আহি থাকোঁ। আজি 31st কাৰণে ইয়ালৈ আহিছোঁ, ভাল লাগিছে। আমি হাক্কা নুডলছ খাম, আৰু হাক্কা নুডলছৰ দামটো চাওক, 140 টকা। চিকেনটো খাম, বাকী বেলেগ নাখাওঁ, হাক্কা নুডলছে খাম আজি। হ'ব, অৰ্ডাৰ দিলোঁ, কিন্তু আহি পোৱালৈকে বহুত সময় যায়, বহুত সময় লয় ৰেষ্টুৰেণ্টবোৰে। গতিকে আহি পোৱালৈকে আপোনালোকে ৰেষ্টুৰেণ্টৰ ভিতৰখন এবাৰ চাওক, বহুত ধুনীয়া ৰেষ্টুৰেণ্টখন। আপোনালোকে যদি কেতিয়াবা উজান বজাৰৰ ফালে আহে এই ৰেষ্টুৰেণ্টখনত সোমাবচোন এবাৰ, ভাল লাগে। ৰেষ্টুৰেণ্টত সোমাই নাই ভালেই লাগে, কিন্তু এই বহুত সময় লাগে কাৰণে অলপ দিগদাৰ পাওঁ আচলতে। আমাৰ এটা অৰ্ডাৰ আহি পাইছে, এইটো কি চফ্ট ড্ৰিংক ন? চফ্ট ড্ৰিংক খাবা? ঠাণ্ডা কিন্তু দেই, ঠাণ্ডা। চিকেন হাক্কা নুডলছ আহি পালে, গতিকে এতিয়া খাওঁ, আৰু খাই সোনকালে যাব লাগে ইয়াৰ পৰা। এতিয়া আমাৰ লগত আৰু আমাৰ পিজিৰ এটা নতুন বন্ধু লগ হৈছে। নমস্কাৰ। নমস্কাৰ। বঢ়িয়া, আমাৰ নমস্কাৰ দিব লাগে আচলতে, হাই হেল্ল' বাদ দিয়ক না, নমস্কাৰ আহক চব। তো এতিয়া আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ। এইবাৰ আমি অলপ উজান বজাৰৰ ফালে যাম, আপোনালোকক উজান বজাৰৰ ফালে অলপ লৈ যাম। এইখনেই আছিল ফেট ভেলী, বিখ্যাত ফেট ভেলী উজান বজাৰৰ। খালোঁ, বহুত পইচা লাগ, কিন্তু আমাৰ আমি 5জনে খালোঁ, 5জনৰ কিমান আছে, 514 টকা আহিছে বিল। এতিয়া উজান বজাৰৰ মাছৰ বজাৰত প্ৰৱেশ কৰিছোঁ। মাছ ডাঙৰ ডাঙৰে মাছ থাকিব, এই ডাঙৰ ডাঙৰ মাছ থাকিলে কি হ'ল, চব চালানী মাছ। আমাৰ গাঁৱতে ভাল, চব লোকেলে, ইয়াত বেছিভাগ চালানী মাছ। বা এইটো কি ডাঙৰ মাছ বে, এইটো বহুত ডাঙৰ মাছ, চাওকচোন কিমানমান হ'ব দাম এইটোত। বাৰু দামততো বাদ দিয়ক, আমি যাতে নিকিনোৱে নাই, চালোঁ আৰু ভাল ডাঙৰ মাছ আহিছে। 31st কাৰণে আহিছে কিজানি। তো এয়াই আছিল বিখ্যাত উজান বজাৰৰ মাছৰ বজাৰ। আপোনালোক অলপ কিছু দেখুৱালোঁ, ডাঙৰ ডাঙৰ মাছবোৰ বাছি বাছি। সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ আচলতে, বহুত সময় গুচি যাব। তো ইয়াৰ পিছত আমি হোষ্টেললৈ গৈ আছোঁ, আৰু হোষ্টেলত আজি কিহৰ খানা চাব। আৰু এয়া হৈছে শ্বহীদ ভৱনৰ সন্মুখ, আৰু ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে কিবা, গতিকে মানুহ ইয়াত ভোট খাইছে। আৰু এয়া হৈছে সন্ধিয়াৰ ব্ৰহ্মপুত্ৰ নদী, সেইফালে লাইট জ্বলি আছে, আৰু ধুনীয়া লাগে আচলতে। মোবাইলৰ কেমেৰাত ইমান এটা ভাল হোৱা নাই, কিন্তু যদি আপোনালোকে নিজে আহি যদি ইয়াত চাই, ধুনীয়া এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা যায় এই গধূলি সময়খিনিত। এতিয়া আমাৰ পিছত কিহৰ মাংস এতিয়া চাম, অলোকেশ কিহৰ মাংস? হাঁহৰ। এতিয়া আমাৰ পিছত কিহৰ মাংস চাম, আমাৰ খুৰী ক'ব এতিয়া, খুৰী কিহৰ মাংস আজি? কোমোৰাৰে হাঁহৰ মাংস।
মানে হাঁহৰ মাংস দিয়া কোমোৰা দিয়ে যে হাঁহৰ মাংস বনাব পুৰি কৈছে বৰ্তমান 2.5 কিলো হাঁহৰ মাংস মানে এইটোৱে এটা পিজি মানে মই এতিয়ালৈকে দেখা মানে নিউ ইয়েৰত হাঁহৰ মাংস খুৱাব আৰু কিহৰে হাঁহৰ মাংস কিহেৰে মানে প্ৰত্যেক বছৰে খুৱাই কিন্তু মই এইবাৰ প্ৰথম কাৰণে অহাকালি কি মানে কোমোৰাৰে আজি আমি হাঁহৰ মাংস খাম কি আছে হাঁহৰ মাংস এটা এটাকে দিয়া চবকে আঞ্জা নাই কিন্তু চ' এতিয়া ভাত খাবৰ হ'ল আমি ভাত খাওঁ ভাত খাই আমি ব্লগটো সামৰণি মাৰোঁ মানে ভাত খোৱা আপোনালোকক নেদেখুৱাওঁ তো গতিকে আমি এতিয়া ভাত খাওঁ মানে ব্লগটো আজি ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰক কমেণ্ট কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানে ধন্যবাদ এণ্ড হেপী নিউ ইয়াৰ